হেল্ল' ফ্ৰেণ্ডছ, আমাৰ কি বুলি কয় গুৱাহাটীত এনেকুৱা এখন মিনি গাঁও আছে য'ত আপোনালোকে মানে চব ফেষ্টিভেল, সৰু সুৰা ফেষ্টিভেল চব দেখিব। আৰু আজি আমি ষ্টাৰ্ট কৰিব যাই আছোঁ মাঘৰ বিহুৰ কাৰণে নাৰা কাটিব যাম। তো আজি আমাৰ ডে 1 আৰু আমি নাৰা কাটিব যাম আজি। ধৰণা কি ক'বা? মই এতিয়া যাবলৈ ওলাইছোঁহে নাৰা কাটিবলৈ, কিন্তু আহি পেলাই আমাৰ পৰিৱেশটো আৰু কেনেকুৱা লাগিব তেতিয়া বেছি ভাল লাগিব চাগে পৰিৱেশটো। নাৰা চাৰা আনি যেতিয়া আমি ইয়াতে বহিম সকলোৱে, তেতিয়া আমি একেলগে নাৰা চাৰা আনি এতিয়া সকলোৱে একেলগে বহিম। তেতিয়া আমাৰ পৰিৱেশটো আৰু বেছি ভাল লাগিব। গতিকে তাৰ পিছৰ পৰিৱেশটো আৰু যেতিয়া মেজি বনাম, এটা ঘৰ বনাম নাৰাৰে, তেতিয়া আৰু বেছি ভাল লাগিব। উদ্দেশ্যটো কি নাৰা কাটাৰ? নাৰা কটাৰ উদ্দেশ্য আমি এটা যে ৰাজহুৱা এটা মেজি সাজিম। মেজিটো সাজি ৰাইজে যাতে ৰাইজৰ মনোমোহা হয়, আৰু পিছত আমি ভোগালী উৎসৱ তেনেদৰে পালন কৰিম বুলি আগবাঢ়িছোঁ। আৰু কি ক'ব আমাৰ এইটো নাৰা কাটাৰ উদ্দেশ্য কি? আপোনালোকে নিশ্চয় জানে যে সমাগত মাঘ বিহু উৰুকা আমি শান্তিনগৰৰ শান্তি সম্প্ৰীতি ৰক্ষাৰ কাৰণে আমি সমূহীয়াভাৱে এইবাৰ মেজি উৎসৱ কৰিম। তাৰ কাৰণে আজি আমি সমূহ শান্তিনগৰৰ ৰাইজে ভোগালী বিহুৰ মেজি আৰু ভেলাঘৰৰ কাৰণে নাৰা কাটিবলৈ যাম। নাৰা নিশ্চয় জানে, ধান কাটি নিয়াৰ পিছত যিটো অৱশিষ্ট ৰয় সেইখিনি নাৰা বুলি কয়। সেই নাৰাখিনি গুৰি কাটি আনি আমি ইয়াত এখন নতুনকৈ আমি নৱনিৰ্মিত সমন্বয় খেলপথাৰ স্থাপন কৰা হৈছে। এই ইয়াতে আমি এটা ধুনীয়া মেজি বনাই, আৰু আমাৰ স্থানীয় বিধায়ক মাননীয় অতুল বৰা ডাঙৰীয়া, সাংসদ মাননীয় কুইনজা ডাঙৰীয়ানীক আমি নিমন্ত্ৰণ ইতিমধ্যে জনাইছোঁ। আৰু তেওঁলোকক আহি তেওঁলোকৰ উপস্থিতিত আমি এই মেজিটো সামূহিকভাৱে মেজি জ্বলাই সকলোৱে আমাৰ পৰম্পৰা ৰক্ষা কৰাৰ লগতে শান্তি সম্প্ৰীতি অটুট ৰখাৰ কাৰণে আমি শান্তিনগৰত এটা প্ৰয়াস কৰিছোঁ। আশা কৰিম সমূহ ৰাইজে আমাৰ ইয়াত সহযোগ কৰি, আৰু আমি সিদিনাই ৰাতিপুৱাৰ পৰা বিভিন্ন খেল ধেমালি প্ৰতিযোগিতাৰ মাজেৰে ভোগালী জলপানৰ লগতে আৰু যি বৃদ্ধ বয়োজ্যেষ্ঠ লোকসকলক আমি সৰুসকলে সেৱা অনুষ্ঠানেৰে যাতে আমি এটা মেছেজ লৈ যাব পাৰোঁ অসমবাসীলৈ তথা ভাৰতবৰ্ষলৈ, এইটো আমাৰ উদ্দেশ্য আৰু আদৰ্শ এটা আগত ৰাখিছোঁ। এই উদ্দেশ্য ৰাখিয়েই আমি আমাৰ এই কৰ্তব্য আৰু দায়িত্ব হিচাপে লৈ আজি আমি শুভ দিন এটা চাই ৰবিবাৰ আমি যিহেতু পূৰ্ণিমা তিথি কৰ্মব্যস্তসকলে আমি যাতে এটা বন্ধ লৈ আমি নাৰা কাটিবলৈ যাম। আমি প্ৰায় 15-20জন মানুহ ওলাইছোঁ। এই নাৰা কাটি আনি আমি ইয়াতে মেজি সাজি ভেলাঘৰ সাজি সকলোৱে যাতে পুহমহীয়া জাৰৰ অন্তত মাঘৰ ভোগালীৰ এই লৈ আমি যাতে ভৱিষ্যতৰ দিনটোৰ কাৰণে উজ্জ্বল কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৱে আশা ৰাখিছোঁ। সেইটো আজি আমাৰ উদ্দেশ্য আৰু লক্ষ্য। তুমি এটা লৈ ল'বা দে, ভৈৰৱ জেগা আছে তাতে আৰু কুশলম আছে। যা জল্দি যা না। বাই বাই। আমি একেলগে আছোঁ। কি বুঢ়া মানুহ
ভাল লাগে না বাগৰি আছে sana. Bye bye. মজা চাউণ্ডটো ইকো হয় পুৰা হাতখন মেলে দেই হাত মেলে দেই তেল বঢ়িয়া আও এই পিকনিক স্পট ৰাস্তা এনেকা বেয়া জাগাটো মজা আছে না খুব ভালো লাগছে গাড়ীখন এইফালে চাইড কৰিছে একদম ভিডিঅ' কৰি চব পঠাই দিবা আমাৰ চব পঠাই দিয়া মই গামছাখন দেখা পাইছিল নেকি পৰি গ'ল নেকি ক'ৰবাত গামছা দেখা নাই গামছা এই মাছখন গ'ল এতিয়া গৰমত মৰি যাওঁ নহ'লে মাছি মাছি क्या ना करसा
বা জাগা নহয় গেছি মোৰ দেখি দিছপুৰ গোটাতে তই মোক মোবাইলটো ল'বি মোবাইলটো দে ইনষ্টা লাইভ কৰবাৰ কাৰণে ইয়াতে নেটৱৰ্ক পাম জানো পাম নেকি আমাৰ তাতে যদি এনেকুৱা এটা গছ থাকিলে চাংঘৰৰ ওপৰত ভিউ চাওক গাইজ ভিউজ বোলে মজা বতা देसी देसी पार्टी हो रहा है देखो जी देखो देसी पार्टी खाम खाम মই বুঝে কি নাখায় নাখাওঁ নাখাওঁ ই আমাৰ নতুন অভিজ্ঞতা চবকে ভিডিঅ' কৰিছোঁ এই আমাৰ ট্ৰেক্টৰ বোলে চন্দনৰ আলহী তাতে আমি ৰাতিম 2 বজা ৰাতি হৈ যাব নিব কি হ'ল স্কুটি তোমাৰ আগত আৰু হেৰি তাতে যাম একেলগে এফালে যাম একেলগে এফালে নাযাওঁ ৰেলেন পাৰ হ'ব